নমস্কাৰ, মই আনন্দ কছাৰী আজি পুনৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত NVSP পৰ্টেলত ইউজাৰ নেম আৰু পাছপৰ্ট কেনেকৈ বনাব সেই বিষয়ে আলোচনা কৰিম। বলক তেন্তে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আমি আমাৰ ডেস্কটপত থকা গুগল ক্ৰম ব্ৰাউজাৰটো খুলি ল'ম। ঠিক আছে, ব্ৰাউজাৰটো খোল খোৱাৰ লগে লগে আমি ইয়াতে ওপৰত দেখিছে সাৰ্চ বাৰত ইয়াতে আমি nvsp.in ঠিক আছে, nvsp.in লিখি আমি এইটো সাৰ্চ কৰি দিম। ঠিক আছে, সাৰ্চ কৰাৰ লগে লগে এখন নতুন পেজ খোল খাব। এয়া দেখিছে আপোনালোকে পোনপ্ৰথমে যোনটো লিংক হৈ আছে nvsp.in, এইটোত আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে পুনৰ এখন পেজ খোল খাই গৈছে। ইয়াতে দেখিছে আপোনালোকে EPIC ডাউনলোড সম্পূৰ্ণ ডিটেইলছ আহি আছে। ইয়াতে আমি চিম্পলি তলত যাম, লগইন আৰু ৰেজিষ্টাৰ। ঠিক আছে, ইয়াতে নহ'লে একেবাৰে ওপৰতো দেখিছে আপোনালোকে লগইন অপশ্যনটো, ইয়াতে আমি ক্লিক কৰি দিম। ঠিক আছে, লগইনত ক্লিক কৰাৰ লগে লগে দেখিছে আপোনালোকে ইয়াতে আপোনালোকৰ যদি অলৰেডি ইউজাৰ নেম আৰু পাছৱৰ্ড বনোৱা আছে তেনেহ'লে আপোনালোকে চিম্পলি ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড লিখি কেপচা কোডটো লিখি লগইন কৰিব পাৰে। যিহেতু আমাৰ ইউজাৰ ID বনোৱা নাই, সেয়েহে আমি এতিয়া তলত দেখিছে আপোনালোকে EPIC নাম্বাৰ আৰু ৰাইট সাইডে দেখিছে আপোনালোকে I don't have EPIC নাম্বাৰ। ঠিক আছে, তো যদি আপোনালোকৰ ভোটাৰ ID নাম্বাৰ নাই তেনেহ'লে আপোনালোকে ইয়াতে চিম্পলি ফাৰ্ষ্ট নেম আৰু এই সম্পূৰ্ণ লিখি পেলাই ৰেজিষ্টাৰত ক্লিক কৰিব লাগিব। ঠিক আছে, সেভ কৰাৰ পিছতে আপোনালোকে ইয়াতে ইউজাৰ নেম আৰু পাছৱৰ্ড আৰু কেপচা কোড লিখা অপশ্যনটো আহি গৈছে। তো আমি এইটো হৈ গৈছে আমাৰ। ঠিক আছে, আশা কৰোঁ তেনেহ'লে ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।